ছাত্ৰ-ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম দশম শ্ৰেণীৰ সম্ভাৱিতা পাঠটি। এটি অতি গুৰুত্বপূৰ্ণ, সহজ আৰু অতি আমোদজনক পাঠ। আমি পাঠটি তিনিটি খণ্ডত আলোচনা কৰিম। প্ৰথম খণ্ডত আমি আলোচনা কৰিম সম্ভাৱিতাৰ প্ৰাৰম্ভিক ধাৰণা, দ্বিতীয়তে প্ৰয়োজনীয় বিশেষ পদ আৰু সংজ্ঞা, তাৰপিছতে সম্ভাৱিতাৰ কেইটামান ধৰ্ম। পৰৱৰ্তী দুটা খণ্ডত আমি আলোচনা কৰিম ভিন্ন ৰঙী বল সম্পৰ্কীয় সম্ভাৱিতা, তাছপাত সম্পৰ্কীয় সম্ভাৱিতা, লুডুগুটি সম্পৰ্কীয় সম্ভাৱিতা, মুদ্ৰা উৎক্ষেপণ সম্পৰ্কীয় সম্ভাৱিতা। তাৰপিছতে আমি ভিন্ন প্ৰশ্নাৱলী আমি সমাধান কৰিম। প্ৰথমে আমি আলোচনা কৰোঁ সম্ভাৱিতাৰ প্ৰাৰম্ভিক ধাৰণা সম্পৰ্কে। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে সম্ভাৱিতা সম্পৰ্কে অধ্যয়ন কৰি আহিছে, কিন্তু নৱম শ্ৰেণীৰ সম্ভাৱিতা ধাৰণা আৰু দশম শ্ৰেণীৰ সম্ভাৱিতা ধাৰণা কিছু পাৰ্থক্য আছে। আমি নৱম শ্ৰেণীৰ পূৰ্বজ্ঞান নোহোৱাকৈ আমি দশম শ্ৰেণীৰ সম্ভাৱিতা পাঠটি স্বাধীনভাৱে আলোচনা কৰিব পাৰোঁ। সেয়েহে ছাত্ৰ ছাত্ৰীসকলে ভয় কৰাৰ প্ৰয়োজন নাই যে নৱম শ্ৰেণীৰ সম্ভাৱিতা ধাৰণা থাকিলে যে আমি দশম শ্ৰেণীৰ সম্ভাৱিতাৰ বিষয়ে অধ্যয়ন কৰিব পাৰিম বা বুজিব পাৰিম, তেনেকুৱা নহয়। যিহেতু সম্ভাৱিতা প্ৰধানকৈ তিনি প্ৰকাৰৰ। প্ৰথম হ'ল পৰীক্ষালব্ধ সম্ভাৱিতা বা এক্সপেৰিমেণ্টেল প্ৰবেবিলিটি, যাক অন্য নাম দিয়া হৈছে আনুভাৱিক সম্ভাৱিতা বা এম্পেৰিকেল প্ৰবেবিলিটি। এই পৰীক্ষালব্ধ সম্ভাৱিতা সম্পৰ্কে ক্লাছ 9ত অধ্যয়ন কৰা হৈছে। আৰু তাৰপিছতে তত্ত্বগত সম্ভাৱিতা বা থিয়ৰিটিকেল প্ৰবেবিলিটি, আমি দশম শ্ৰেণীত থিয়ৰিটিকেল প্ৰবেবিলিটিৰ বিষয়ে অধ্যয়ন কৰিম। আৰু উচ্চ শ্ৰেণীত আমি এক্সিঅমেটিক প্ৰবেবিলিটি বুলি আমি এটা বিভাগ পাম। গতিকে আমি জটিলতালৈ যাব খোজা নাই যে পৰীক্ষালব্ধ সম্ভাৱিতা বিষয়ে নৱম শ্ৰেণীত আমি অধ্যয়ন কৰি আহিছোঁ। গতিকে সেই পৰীক্ষালব্ধ সম্ভাৱিতাৰ ধাৰণা আমি পুনৰাবৃত্তি নোহোৱাকৈ আমি তত্ত্বগত সম্ভাৱিতা বা থিয়ৰিটিকেল প্ৰবেবিলিটিৰ বিষয়ে আমি দশম শ্ৰেণীত সহজে আমি বুজিব পাৰিম আৰু যিকোনো সমস্যা সমাধান কৰিব পাৰিম। সেয়েহে আমি দুয়োটা শ্ৰেণীৰ সম্ভাৱিতাৰ তুলনামূলক আলোচনা আমি পিছলৈ ৰাখি ইয়াত সম্ভাৱিতাক যিমান দূৰ পাৰি সহজভাৱে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে। আমি সম্ভাৱিতা ধাৰণাটো ল'বৰ কাৰণে আমি এটা চমু উদাহৰণ ল'ব খুজিছোঁ। আমি 5টা ৰঙা বল ল'লোঁ, 3টা সেউজীয়া বল ল'লোঁ আৰু 4টা নীলা বল ল'লোঁ। এতিয়া এই বলকেইটা আমি এটা বাকচ লৈ বাকচত আমি ভৰাই দিওঁ। 5টা ৰঙা বল, 3টা সেউজীয়া বল আৰু 4টা নীলা বল। ছাত্ৰ ছাত্ৰীসকলে মন কৰিব। এতিয়া আমি এই বলকেইটা আমি বন্ধ কৰি পেলাব পাৰোঁ আমি বাকচটো। ইয়াত অৱশ্যে ছাত্ৰ ছাত্ৰীসকলক বুজাৰ কাৰণে আমি স্বচ্ছভাৱে বা ট্ৰেন্সপাৰেণ্ট কৰি দেখুওৱা হৈছে বলসমূহ। আমি বলসমূহ নেদেখা কৰি পেলাব পাৰোঁ। আমি বলসমূহ বাকচৰ ভিতৰত সম্পূৰ্ণৰূপে ভৰাই দিলোঁ। এতিয়া যদি আমি বাকচটোৰ পৰা যিকোনো এটা বল আমি নোচোৱাকৈ দাঙি আনো, সেই বলটো কি ৰঙৰ বল হ'ব পাৰে আমি অনুমান কৰিব পাৰিমনে? নিশ্চয় নোৱাৰোঁ। কিন্তু এটা কথা আমি অনুমান কৰিব নিশ্চয় পাৰিছোঁ যে হয় বলটো ৰঙা হ'ব, নহয় সেউজীয়া হ'ব, নহয় নীলা হ'ব। কিন্তু আমি নিশ্চিতভাৱে ক'ব পৰা নাই যে বলটো ৰঙাই হ'ব। আমি চাওঁচোন বলটো কি হ'ব পাৰে। আমি এটা তুলি আনো, হয় আমি তুলি অনা বলটো ৰঙা পালোঁ। গতিকে এই বলটো যে ৰঙাই হ'ব আমি আগতীয়াকৈ নিশ্চিতভাৱে ক'ব পৰা নাছিলোঁ। ইয়াতেই আমাৰ সম্ভাৱিতাৰ ধাৰণাটো সোমাই আছে। আমি সম্ভাৱিতা এটা চমু আভাস ইয়াত দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ সম্পূৰ্ণ সংজ্ঞা আমি পৰৱৰ্তী পৰ্যায়ত দিম। যে অনিশ্চিত ঘটনা এটা ঘটাৰ সম্ভাৱনাক গাণিতিকভাৱে উপস্থাপন কৰাকে সম্ভাৱিতা বোলা হয়। এই কথাটো মন কৰিবলগীয়া। সম্ভাৱনাটোৱেই হ'ল সম্ভাৱিতা, যেতিয়া আমি সম্ভাৱনাটোক সংখ্যাৰে প্ৰকাশ কৰিম। অলপ আগতে আমি যিটো ক'লোঁ যে আমি বাকচটোৰ পৰা যিকোনো এটা বল যদি লওঁ, হয় বলটো ৰঙা হোৱাৰ সম্ভাৱনা আছে বা সেউজীয়া হোৱাৰ সম্ভাৱনা আছে বা নীলা হোৱাৰ সম্ভাৱনা আছে। কিন্তু ৰঙা হোৱাৰ সম্ভাৱনা প্ৰকৃততে কিমান আছে আমি তাক যদি সংখ্যাৰে প্ৰকাশ কৰোঁ, সি হ'ল সম্ভাৱিতা। গতিকে আমি ভাবিছোঁ ছাত্ৰ ছাত্ৰীসকলে কিছু ধাৰণা কৰিব পাৰিছে যে অনিশ্চিত ঘটনা এটা ঘটাৰ সম্ভাৱনাটোক আমি যেতিয়া সংখ্যাৰে প্ৰকাশ কৰিব পাৰিম যে ঘটাৰ সম্ভাৱনা প্ৰকৃততে কিমান, সি হ'ল সম্ভাৱিতা। ছাত্ৰ ছাত্ৰীসকলে সম্ভাৱিতা কেনেকৈ নিৰ্ণয় কৰিব লাগে সেইটো সহজে বুজিবৰ কাৰণে আমি তলৰ পৰিঘটনাটো যদি আমি লক্ষ্য কৰোঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে অতি সহজে সম্ভাৱিতাৰ সমস্যা সমাধান কৰিব পাৰিব। ধৰা হওক অসমীয়া বিষয় পৰীক্ষাত 100 নম্বৰৰ ভিতৰত অমৰে পালে 90 নম্বৰ আৰু সবিতাই পালে 76 নম্বৰ। তেন্তে শিক্ষকে উত্তৰ বহীত
নম্বৰসমূহ কেনেকৈ লিখে 90/100 নহয়নে আৰু ছবিটাৰ নম্বৰ 76/100 অৱশ্যে ছাত্ৰজনে প্ৰাপ্ত নম্বৰ এই ধৰণে লিখাটোৱে এটা নিৰ্দিষ্ট নিয়ম নহয় আমি বিভিন্ন ধৰণে লিখিব পাৰোঁ কিন্তু প্ৰায় আমি এই ধৰণে প্ৰাপ্ত নম্বৰটো লিখোঁ মন কৰিবলগীয়া কথাটো হ'ল যে অমৰৰ প্ৰাপ্ত নম্বৰ 90 আৰু ছবিটাৰ প্ৰাপ্ত নম্বৰ 76 গতিকে প্ৰাপ্ত নম্বৰকেইটা আমি ওপৰত লিখিছোঁ আৰু মুঠ নম্বৰটো আমি সদায় তলত লিখিছোঁ এতিয়া মুঠ নম্বৰটো তলত সদায় একেই আছে কিন্তু ওপৰত ছাত্ৰলৈ প্ৰাপ্ত নম্বৰটো বেলেগ হ'ব পাৰে গতিকে ইয়াতে আমাৰ প্ৰবেবিলিটি প্ৰকাশ কৰা গোটেই ধাৰণাটো সোমাই আছে গতিকে এই ধৰণে এটা পৰীক্ষাত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ প্ৰাপ্ত নম্বৰটো প্ৰকাশ কৰাটো যেনেদৰে সহজ ঠিক তেনেধৰণে থিয়ৰিটিকেল প্ৰবেবিলিটি আমি সংখ্যাৰে প্ৰকাশ কৰাটো সিমানেই সহজ গতিকে ছাত্ৰসকলে অকণমান মনোযোগ দিলে হ'ল ইয়াত আমি কেৱল মন কৰিবলগীয়া কথাটো হ'ল যে সপক্ষত থকা নম্বৰটো ওপৰত লিখা হৈছে আৰু মুঠ নম্বৰটো তলত লিখা হৈছে একেদৰে যিকোনো এটা ঘটনাৰ সম্ভাৱিতা অতি সহজভাৱে প্ৰকাশ কৰা হয় আমি অলপ আগত পোৱা বলৰ পৰিঘটনাটো ইয়াত আমি পুনৰ আলোচনা কৰিম আমাৰ বাকচটোত 5টা ৰঙা বল আছিলে 3টা সেউজীয়া বল আছিলে আৰু 4টা নীলা বল আছিলে এতিয়া আমি বাকচটোৰ পৰা যিকোনো এটা বল আমি যদি দাঙি ধৰোঁ নোচোৱাকৈ বা মুক্তভাৱে যদি আমি এটা বল দাঙি লওঁ বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান ছাত্ৰসকলে মন কৰিব লাগিব যে অলপ আগত অমৰৰ প্ৰাপ্ত নম্বৰটো আমি ওপৰত লিখিছিলোঁ আৰু মুঠ নম্বৰটো তলত লিখিছিলোঁ ঠিক তেনেধৰণে এতিয়া আমাৰ বলটো ৰঙা হোৱাৰ সম্ভাৱিতা লাগে গতিকে ৰঙাৰ সপক্ষত থকা ফলাফল ইয়াত 5টা আছে যিহেতু ৰঙা বল 5টা তাক আমি ওপৰত লিখিম অৰ্থাৎ লব হিচাপে লিখিম আৰু মুঠ বল ইয়াত 5×8 গতিকে মুঠ বল 12টো আমি তলত লিখিম গতিকে এই ধৰণে যিকোনো এটা ঘটনা বা যিকোনো এটা পৰিঘটনাৰ সম্ভাৱিতাটো নিৰ্ণয় কৰিব পাৰোঁ গতিকে আমি এই কথাখিনিকে ভাষাৰে প্ৰকাশ কৰিলে এনেকুৱা ধৰণৰ হ'ব ৰঙা বল অহাৰ সম্ভাৱিতা সমান ৰঙা বলৰ সংখ্যা হৰণ মুঠ বলৰ সংখ্যা গতিকে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় সম্ভাৱিতা সম্পৰ্কে এটা থুলমূল ধাৰণা ল'ব পাৰিছে সম্ভাৱিতা হ'ল সম্ভাৱনাক সংখ্যাৰ প্ৰকাশ কৰা আৰু সম্ভাৱিতা উলিওৱাৰ পদ্ধতিটো হ'ল যে যিকোনো এটা ঘটনাৰ ক্ষেত্ৰত সপক্ষে থকা ফলটো আমি ওপৰত লিখিব লাগিব আৰু মুঠটো সদায় তলত লিখিব লাগিব ইতিমধ্যে সম্ভাৱিতাৰ চমু আভাস আমি পালোঁ এইবাৰ আমি আলোচনা কৰিম সম্ভাৱিতাৰ লগত জড়িত কিছুমান বিশেষ পদ আৰু তাৰ সংজ্ঞা প্ৰথমে যাদৃচ্ছিক পৰীক্ষা তাৰপিছতে ফলাফল তাৰপিছতে ফলাফলৰ সমষ্টি বা প্ৰতিদৰ্শ সমষ্টি সমসত্য ফলাফল ঘটনা অসম্ভৱ ঘটনা নিশ্চিত ঘটনা পূৰক ঘটনা প্ৰাথমিক ঘটনা বা সৰল ঘটনা আৰু শেষত যৌগিক ঘটনা আমি প্ৰথমে আলোচনা কৰিম যাদৃচ্ছিক পৰীক্ষা বা ৰেণ্ডম এক্সপেৰিমেণ্ট বুজিবৰ বাবে প্ৰথমে এটা উদাহৰণ লৈছোঁ আমি এটা মুদ্ৰা যি টছ কৰিবলৈ লওঁ বা উৎক্ষেপণ কৰিবলৈ লওঁ আমি আগতীয়াকৈ সঠিকভাৱে ক'ব নোৱাৰোঁ যে মুদ্ৰা উৎক্ষেপণত হেড পাম নে টেইল পাম আমি এটা মুদ্ৰা টছ কৰি চাওঁ আমি প্ৰথমে দেখা পাই আছোঁ মুদ্ৰাটোৰ সন্মুখত টেইল ওলাই আছে আমি তাক টছ কৰি চাওঁ আমি হেড পালোঁ এইবাৰ আমি এটা লুডু গুটি মাৰি চাওঁ আমি লুডু গুটিটোৰ সন্মুখত 4 ওলাই আছে আমি 2 পালোঁ ঠিক তেনেধৰণে এজাপ তাজপাত ল'লোঁ আমি এজাপ তাজপাতৰ পৰা এটা আমি পাত মাজৰ পৰা এটা লৈ ল'লোঁ আমি পাতটো এতিয়া কি হ'ব পাৰে ধাৰণা কৰিব পাৰিছোঁনে নিশ্চয় পৰা নাই আমি লুটিয়াই চালোঁ ই এটা টেক্কা মুদ্ৰা উৎক্ষেপণে হওক বা লুডু গুটি দলিওৱা বা তাজপাতৰ মাজৰ পৰা যিকোনো এটা পাত উলিওৱা এই তিনিওটা কাৰ্যটো সমাপন হোৱাৰ আগতে ফলাফলটো নিশ্চিতভাৱে কৈ দিব নোৱাৰোঁ এনেধৰণৰ কাৰ্যবোৰকে আমি যাদৃচ্ছিক পৰীক্ষা বুলি ক'ম আমি তলত সংজ্ঞাটো দিবলৈ চেষ্টা কৰিছোঁ গতিকে আমি যাদৃচ্ছিক পৰীক্ষা বুলি ক'লে কি বুজি পাওঁ আমি উদাহৰণসহ বুজি পালোৱে যে যিবিলাক পৰীক্ষাত বা যিবোৰ কাৰ্যত আমি কাৰ্যটো সমাপন কৰাৰ আগতেই ফলাফল কি আহিব নিশ্চিতভাৱে ক'ব নোৱাৰোঁ তেনেবোৰ কাৰ্যই হ'ল যাদৃচ্ছিক পৰীক্ষা গতিকে এটা মুদ্ৰা টছ কৰা বা লুডু গুটি দলিওৱা বা তাজপাত এটা টনা এই গোটেইকেইটা কাৰ্যই যাদৃচ্ছিক হ'ব যাদৃচ্ছিক পৰীক্ষা বুলি ক'লে কি বুজোঁ ইয়াত আমি এটা সংজ্ঞা লিখিছোঁ যে যাদৃচ্ছিক পৰীক্ষাৰ অৰ্থ মুক্তভাৱে বা পক্ষপাতহীনভাৱে বা যধে মধে কৰা পৰীক্ষা যাৰ ফলাফল নিশ্চিতভাৱে পূৰ্বানুমান কৰিব নোৱাৰি আমি ইয়াত উদাহৰণ লৈছোঁ 3টা ইতিমধ্যে আলোচনা কৰি অহা উদাহৰণ যে এটা মুদ্ৰা উৎক্ষেপণ
মুদ্ৰা উৎক্ষেপণ অৰ্থাৎ টছ কৰাটো এটা যাদৃচ্ছিক পৰীক্ষা, যিহেতু আমি মুদ্ৰা উৎক্ষেপণ কৰাৰ আগতীয়াকৈ আমি নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ কি ফলাফল পাম। দ্বিতীয় এটা উদাহৰণ লৈছোঁ, এটা লুডুগুটি মৰা বা দলিওৱা। লুডুগুটিটোৰ ক্ষেত্ৰতো আমি আগতীয়াকৈ নিশ্চিতভাৱে ক'ব নোৱাৰোঁ যে আমি কি সংখ্যা পাম। একেধৰণে এজাপ তাছপাতৰ পৰা যধে-মধে এটা পাত টানি অনাটো এটা যাদৃচ্ছিক পৰীক্ষা। এইবাৰ আমি আহিলোঁ ফলাফল বুলিলে কি বুজোঁ। ফলাফল বুলি ক'লে আমি নিশ্চয় শব্দটোৰ অৰ্থ বুজি পাইছোঁৱেই যে এটা পৰীক্ষা কৰাৰ লগে লগে বা এক্সপেৰিমেণ্ট কৰাৰ লগে লগে তাততো আমি কিছুমান ফল পাম, সেই ফলবোৰক আমি ফলাফল বুলি ক'ম। লিখিছোঁ এটা যাদৃচ্ছিক পৰীক্ষাত পাব পৰা প্ৰতিটো ফলকে আমি ফলাফল বুলি কওঁ। যেনে মুদ্ৰা এটা টছ কৰাৰ ক্ষেত্ৰত আমি কি হয় হেড পাম, নহয় টেইল পাম। গতিকে হেডটো এটা ফলাফল, টেইলটো এটা ফলাফল। একেধৰণে লুডুগুটি মৰাৰ ক্ষেত্ৰত আমি সাম্ভাব্য ফলাফলবিলাক দেখুৱাইছোঁ। 1 আহিব পাৰে, 2 আহিব পাৰে, 3 আহিব পাৰে, 4 আহিব, 5 আহিব বা 6 আহিব পাৰে। গতিকে আমি ফলাফল সম্পৰ্কে এইবাৰ আমি আলোচনা কৰোঁ ফলাফলৰ সমষ্টি বা প্ৰতিদৰ্শ সমষ্টি। চেম্পল স্পেচ বা প্ৰতিদৰ্শ সমষ্টি বাক্যাংশ দশম শ্ৰেণীত ব্যৱহৃত হোৱা নাই, সেয়েহে আমি তাৰ পৰিৱৰ্তে ফলাফলৰ সমষ্টি শব্দটো দশম শ্ৰেণীত ব্যৱহাৰ কৰিম। কিন্তু আমি পৰৱৰ্তী শ্ৰেণীসমূহত ফলাফলৰ সমষ্টি পৰিৱৰ্তে প্ৰতিদৰ্শ সমষ্টি বাক্যাংশ সঘনাই ব্যৱহাৰ হোৱা দেখিবলৈ পাম। এটা যাদৃচ্ছিক পৰীক্ষাত পাব পৰা ফলবিলাকক আমি ফলাফল বুলি ক'লোঁ, আৰু সাম্ভাব্য সকলো ফলাফলক একেলগে ফলাফলৰ সমষ্টি বা প্ৰতিদৰ্শ সমষ্টি কোৱা হয়। আমি উদাহৰণ ল'লে অতি সহজে বুজিব পাৰিম। এটা মুদ্ৰা টছ কৰাৰ ক্ষেত্ৰত ফলাফলৰ সমষ্টি হেড আৰু টেইল। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত ফলাফল 1 2 3 4 5 6। গতিকে আমি বুজি পালোঁ যে এটা পৰীক্ষাত সাম্ভাব্য যিমানবোৰ ফল আছে গোটেইখিনিক একেলগে ফলাফলৰ সমষ্টি বা চেম্পল স্পেচ বা প্ৰতিদৰ্শ সমষ্টি বুলি কোৱা হয়। চতুৰ্থতে আমি আলোচনা কৰোঁ সমসংখ্য ফলাফল বুলিলে কি বুজোঁ। ইকুৱেলি লাইকলি অৰ্থাৎ সমানে সম্ভাৱনা থকা, অন্য অৰ্থত সমসংখ্যটোক সমানে সম্ভাৱনা থকা বা সমসম্ভাৱ্য বুলিও কোৱা হয়। আমি লিখিছোঁ যে এটা যাদৃচ্ছিক পৰীক্ষাত যিমানবোৰ ফলাফল পাব পাৰি, প্ৰতিটো ফলাফল পোৱাৰ সম্ভাৱনা সমান হ'লে ফলাফলবোৰক সমসম্ভাৱ্য বা সমসংখ্য বোলে। এই আটাইখিনি কথা আমি উদাহৰণৰ সহ দিলে আমি বুজিবলৈ সহজ হয়, সেইকাৰণে আমি এটা উদাহৰণ লৈছোঁ। এটা মুদ্ৰা টছ কৰাৰ ক্ষেত্ৰত হেড বা টেইল পোৱাৰ সম্ভাৱনা সমান। নিশ্চয় আমি হেড পোৱাৰ সম্ভাৱনা বেছি থাকে বুলি নকওঁ বা টেইল পোৱাৰ সম্ভাৱনা বেছি থাকে বুলি নকওঁ, দুয়োটাৰে সম্ভাৱনাটো সমান। সেইধৰণে সম্ভাৱনাটো যদি সমান হয় তেতিয়াহ'লে তাক আমি সমসংখ্য ফলাফল বুলি ক'ম। একেধৰণে এটা লুডুগুটি মৰাৰ ক্ষেত্ৰতো 1 অহাৰ সম্ভাৱনা যিমান, 2 অহাৰ সম্ভাৱনাও সিমান। একেধৰণে 3 অহাৰ সম্ভাৱনা বা 4 অহাৰ সম্ভাৱনা বা 5 অহাৰ সম্ভাৱনা বা 6 অহাৰ সম্ভাৱনা সদায় সমান হয়। সেয়েহে লুডুগুটি মৰাৰ ক্ষেত্ৰতো সকলোবিলাক ফলাফল সমসংখ্য। এইবাৰ আমি সমসংখ্য নোহোৱা এটা পৰিঘটনা ল'ব খুজিছোঁ। এটা ইটা ওপৰলৈ দলিয়ালে মাটিত প্ৰতিটো পিঠি পৰাৰ সম্ভাৱনা সমান নহয়। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে বুজিব পাৰিছে যে আমি ইটা এটা যদি ওপৰলৈ দলিয়াওঁ নিশ্চয় তললৈ মুখ কৰি প্ৰতিটো পিঠি পৰাৰ সম্ভাৱনা সমান নহয়। যিকেইটা পিঠি বহল সেই পিঠিকেইটা তললৈ মুখ কৰি পৰাৰ সম্ভাৱনাটোৱে বেছি। গতিকে ই সমসংখ্য নহ'ব, অৰ্থাৎ প্ৰতিটো পিঠি পৰাৰ সম্ভাৱনাটো সমান নহয়। আৰু এটা আমি লৈছোঁ 50টা নীলা আৰু 7টা সেউজীয়া বল থকা মোনা এটাৰ পৰা যাদৃচ্ছিকভাৱে বল এটা উলিয়াই আনিলে নীলা বল অহাৰ সম্ভাৱনা বেছি, যিহেতু মোনাটোত 50টা নীলা বল আৰু মাত্ৰ 7টা সেউজীয়া বল আছে। গতিকে তাৰ পৰা যিকোনো এটা বল যদি আমি নোচোৱাকৈ যদি আমি দাঙি আনো নিশ্চয় বলটো নীলা অহাৰ সম্ভাৱনাটোৱে বেছি হ'ব। গতিকে এই ক্ষেত্ৰত নীলা বল আৰু সেউজীয়া বলৰ সম্ভাৱনা সমান নহয়, অৰ্থাৎ সমসংখ্য নহয়। এতিয়া আমি আলোচনা কৰিম সম্ভাৱিত ঘটনা বা ইভেণ্ট বুলিলে কি অৰ্থ প্ৰকাশ কৰে। দৈনন্দিন জীৱনত আমি ঘটনা বুলিলে যি অৰ্থ প্ৰকাশ কৰোঁ, সম্ভাৱিতাত ইয়াৰ অৰ্থ কিছু সুকীয়া। এটা যাদৃচ্ছিক পৰীক্ষাৰ ফলাফলৰ সমষ্টি যিকোনো উপগোটক বা চাব কালেকশ্যনক আমি ঘটনা বুলি কওঁ। অৰ্থাৎ এটা যাদৃচ্ছিক পৰীক্ষাত যিমানবোৰ ফলাফল থাকিব সেই ফলাফলবোৰক আমি কিছুমান সৰু ডাঙৰ গোটত বা গ্ৰুপত যদি আমি ভাগ কৰোঁ, সেই প্ৰতিটো গ্ৰুপকে একটা ঘটনা বোলা হয়। আৰু এই ঘটনা বুজাবৰ কাৰণে ই আখৰটো ব্যৱহাৰ কৰা হয় সাধাৰণতে। এনে নহয় যে আমি সদায় ই আখৰটোৱে ঘটনা বুজাবৰ বাবে ব্যৱহাৰ কৰিম, অন্য যিকোনো লেটাৰ আমি ইউজ কৰিব পাৰোঁ। আমি এটা উদাহৰণ ল'লে আমি সহজে বুজিম। এটা মুদ্ৰা টছ কৰাৰ ক্ষেত্ৰত ফলাফলৰ সমষ্টি হেড এণ্ড টেইল। অৰ্থাৎ আমি এটা মুদ্ৰা টছ কৰিলে
আমি দুটা ফলাফল পাব পাৰোঁ, হেড বা টেইল। এতিয়া হেড আৰু টেইল ফলাফল দুটাৰ পৰা আমি কিছুমান গোট বনাব পাৰোঁ। সেই গোটবোৰত এটা এটা ফলাফল থাকিব পাৰে, দুটা ফলাফলো থাকিব পাৰে বা এটাও ফলাফল নাথাকিব পাৰে। তলত দেখুৱাইছোঁ প্ৰথমটো ইভেণ্টত কেৱল এটা ফলাফল আছে। ঠিক তেনেধৰণে আমি আৰু এটা ঘটনা লৈছোঁ, সেইটোতো এটাই ফলাফল আছে, কিন্তু দুইটা ঘটনা একেই নহয়, এটাত হেড আছে এটাত টেইল আছে। একেধৰণে আমি দুটা ফলাফল থকা আমি ঘটনা ল'ব পাৰোঁ, এটাও ফলাফল নথকা আমি ঘটনা ল'ব পাৰোঁ। আমি অন্য এটা উদাহৰণ লওঁ। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত ফলাফলৰ সমষ্টি 1 2 3 4 5 6। গতিকে আমি এই 6টা মুঠ ফলাফল পাওঁ। এই 6টা ফলাফলৰ পৰা আমি কিছুমান গোট বনাব পাৰোঁ। প্ৰতিটো গোটতে এটা মূল থাকিব পাৰে, দুটা থাকিব পাৰে বা তাতকৈ বেছিও থাকিব পাৰে, সৰ্বোচ্চ 6টা থাকিব পাৰে বা এটাও নাথাকিব পাৰে। মুঠতে 6টা যদি ফলাফল থাকে, তাৰ পৰা আমি 2 to the power 6 অৰ্থাৎ 64টা ঘটনা আমি পাব পাৰোঁ। তাৰে কেইটামান ঘটনা আমি তলত দেখুৱাইছোঁ। প্ৰথমে E1 এটা ঘটনা য'ত কেৱল দুটা ফলাফল আছে। E2 অন্য এটা ঘটনা লৈছোঁ য'ত 3টা ফলাফল আছে। E3 এটা ঘটনা লৈছোঁ য'ত 4টা ফলাফল আছে। এইদৰে আমি বিভিন্ন ফলাফল লৈ আমি কিছুমান গোটত ভাগ কৰিব পাৰোঁ। এইবাৰ আমি আলোচনা কৰিম অসম্ভৱ ঘটনা বুলিলে কি বুজোঁ। অসম্ভৱ বা ইম্পচিবল শব্দটোতেই লুকাই আছে যে যিটো ঘটনা ঘটাটো অসম্ভৱ, ই হ'ল অসম্ভৱ ঘটনা। যিবোৰ ঘটনা কেতিয়াও নঘটে সেই ঘটনাবোৰত আচলতে ফলাফলৰ সংখ্যা 0। আমি এটা উদাহৰণ ল'লে সহজে বুজিম। 5টা নীলা আৰু 7টা সেউজীয়া বল থকা মোনা এটাৰ পৰা যাদৃচ্ছিকভাৱে বল এটা উলিয়াই আনিলে বলটো ৰঙা অহা ঘটনা। মন কৰা যে 5টা নীলা বল আছে, 7টা সেউজীয়া বল আছে, কিন্তু আমি মোনাটোৰ পৰা অনা বলটো হ'ব লাগে ৰঙা। গতিকে ৰঙা অহাটোতো সম্ভৱ নহ'ব, যিহেতু তাত ৰঙা বল নাই। গতিকে ই এটা অসম্ভৱ ঘটনা। গতিকে এই ঘটনাটোত আমি এটাও ফলাফল নাপাম, কাৰণ ৰঙা অহা যিটো ঘটনা তাত ৰঙা বলৰ সংখ্যা এটাও নাথাকিব। আমি আৰু এটা উদাহৰণ লওঁ। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত 6তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা কি পাব পাৰোঁ? 6 পাব পাৰোঁ। গতিকে 6তকৈ ডাঙৰ সংখ্যা পোৱাটো সম্ভৱ নহয়। গতিকে ই এটা অসম্ভৱ ঘটনা। গতিকে এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত 6তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা বুলি ক'লে তাত এটাও ফলাফল পোৱা নাযাব। ইয়াত এটা মন কৰিবলগীয়া কথা, অসম্ভৱ ঘটনাৰ ফলাফলৰ সংখ্যা 0। এইটো কথা আমি আলোচনা কৰোঁতে আমি গম পাইছোঁ যে এটা অসম্ভৱ ঘটনাত কোনো ফলাফল নাথাকে। এইবাৰ আমি আলোচনা কৰিম নিশ্চিত ঘটনা বা চিয়ৰ ইভেণ্ট বা চাৰ্টেন ইভেণ্ট বুলিলে আমি কি বুজোঁ। যিবোৰ ঘটনাত পৰীক্ষাটোৰ সকলোবোৰ ফলাফল থাকে বা ঘটনাটো নিশ্চিতভাৱে ঘটে, তেনে ঘটনাক নিশ্চিত ঘটনা বোলা হয়। নিশ্চিত শব্দটোতেই অৰ্থটো লুকাই আছে যে ঘটনাটো ঘটিবই। আমি উদাহৰণ ল'লে সহজ হ'ব। 10টা নীলা বল থকা মোনা এটাৰ পৰা যাদৃচ্ছিকভাৱে বল এটা উলিয়ালে বলটো নীলা অহা ঘটনা। বল আছে কেৱল নীলা আৰু ঘটনাটো হ'ল কেৱল নীলা বল অহা। গতিকে এইটো এটা নিশ্চিত ঘটনা হ'ব, কাৰণ আমি নীলা বল থকা মোনাটোৰ পৰা বল উলিয়ালে নিশ্চিতভাৱে আমি নীলা বলেই পাম। আমি আৰু এটা উদাহৰণ লওঁ। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত 7তকৈ সৰু সংখ্যা পোৱা ঘটনা। লুডুগুটি মৰাৰ ক্ষেত্ৰত আমি 1ৰ পৰা 6লৈ সংখ্যাবোৰ পাব পাৰোঁ। গতিকে 7তকৈ সৰু সংখ্যা পোৱাটো নিশ্চিত। গতিকে 7তকৈ সৰু সংখ্যা পোৱা ঘটনাটো এটা নিশ্চিত ঘটনা। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল নিশ্চিত ঘটনাৰ ফলাফলৰ সংখ্যা মুঠ ফলাফলৰ সংখ্যাৰ সমান। অৰ্থাৎ এটা পৰীক্ষাত যিমানটা ফলাফল থাকিব, নিশ্চিত ঘটনাত সেই সকলোবোৰ ফলাফলেই থাকে। আমি ওপৰৰ পৰীক্ষাটোলৈ মন কৰোঁ যে লুডুগুটি এটা মৰাৰ ক্ষেত্ৰত ফলাফল কি কি আহিব পাৰে। 1ৰ পৰা 6লৈ 6টা ফলাফল আহিব। 7তকৈ সৰু সংখ্যা পোৱা ঘটনা বুলি কোৱা হৈছে। গতিকে 7তকৈ সৰু সংখ্যা কি কি আহিব লুডুগুটিৰ ক্ষেত্ৰত? 1ৰ পৰা 6লৈ আহিব। গতিকে 7তকৈ সৰু সংখ্যা বুলি ক'লেও 1ৰ পৰা 6লৈ আহিলে, আৰু লুডুগুটি মৰাৰ ক্ষেত্ৰত আটাইবোৰ ফলাফল যদি আমি চাওঁ 1ৰ পৰা 6লৈ আহিব। গতিকে এটা নিশ্চিত ঘটনাত পৰীক্ষাটোৰ সকলোবোৰ ফলাফলেই থাকে। এইবাৰ আমি আলোচনা কৰিম পূৰক ঘটনা বা কমপ্লিমেণ্টাৰী ইভেণ্ট বুলিলে কি বুজা যায়। এটা ঘটনা ইৰ বিপৰীত ঘটনা অৰ্থাৎ ই নহয় বুজোৱা ঘটনাক পূৰক ঘটনা বোলা হয়। ইয়াক ই বাৰেৰে সূচোৱা হয়। মুদ্ৰা টছ কৰাৰ ক্ষেত্ৰত ই ঘটনাটোত যদি হেড থাকে, তেতিয়াহ'লে ই বাৰ অৰ্থাৎ ইয়াৰ বিপৰীত ঘটনাটোত টেইল থাকিব। অৰ্থাৎ
মুঠ ফলাফল আছিলে হেড আৰু টেইল, তাৰ পৰা আমি হেডটো বাদ দিব লাগিব। গতিকে ই বাৰত টেইল থাকিব। আমি আৰু এটা উদাহৰণ লওঁ। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত ইত আমি 1 3 লৈছোঁ, কিন্তু লুডুগুটি মৰাৰ ক্ষেত্ৰত আমি 1 3 বাদে বাকী 2 4 5 6 চাৰিটা ফলাফল ই বাৰত থাকে। গতিকে আমি নিশ্চয় বুজিব পাৰিছোঁ যে লুডুগুটি মৰাৰ ক্ষেত্ৰত ইত 1 3 আছে, গতিকে ই বাৰত বাকী চাৰিটা ফলাফল পোৱা যাব। ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে মুঠ ফলাফলৰ সংখ্যা যদি n হয় আৰু ইত যদি ফলাফলৰ সংখ্যা m হয়, তেতিয়াহ'লে ই বাৰত ফলাফলৰ সংখ্যা হ'ব n - m, অৰ্থাৎ মুঠ ফলাফল যিমান থাকিব mত থকা ফলাফলখিনি আমি বাদ দি দিলে বাকীখিনি ফলাফল ই বাৰত পোৱা যাব, অৰ্থাৎ পূৰক ঘটনাত পোৱা যাব। ইয়াত মন কৰিবলগীয়া কথাটো হ'ল যে মুঠ ফলাফল আছিলে 6টা, ইত আছে 2টা, গতিকে 6 পৰা 2 গ'লে বাকী থাকিব 4, গতিকে ই বাৰত সেই বাকী 4টা ফলাফল থাকিব। এইবাৰ আমি আহোঁ প্ৰাথমিক ঘটনা বা এলিমেণ্টাৰী ইভেণ্ট বুলিলে কি বুজা যায়। প্ৰাথমিক ঘটনা অন্যটা নাম সৰল ঘটনা। এটা ঘটনা ইত কেৱল এটা ফলাফল থাকিলে তেনে ঘটনাক প্ৰাথমিক ঘটনা বোলা হয়। তেনে সহজ যে যদি ঘটনাটোত কেৱল এটা ফলাফল তেনে ঘটনাক প্ৰাথমিক ঘটনা বুলি ক'ম। প্ৰাথমিক ঘটনা বুজাবলৈ সাধাৰণতে গ্ৰীক বৰ্ণ ওমেগা ব্যৱহাৰ কৰা হয়। আমি উদাহৰণ ল'লে সহজে বুজি পাম। মুদ্ৰা টচ কৰাৰ ক্ষেত্ৰত প্ৰাথমিক ঘটনাবোৰ হ'ল ওমেগা 1 বুলি লিখিছোঁ, আমি ওমেগা বুলিও লিখিব পাৰোঁ। আমি হেড ল'লোঁ, ইয়াত কেৱল এটা ফলাফল। আমি আৰু এটা লওঁ, ওমেগা 2 বুলি লিখিলোঁ, ইয়াত আমি কেৱল টেইল ফলাফলটো লিখিলোঁ। গতিকে দুয়োটা ঘটনাতে কেৱল এটা এটা ফলাফল আছে, গতিকে এনেকুৱা ঘটনাবোৰক প্ৰাথমিক ঘটনা বুলি কওঁ। আমি আৰু এটা উদাহৰণ লওঁ। এটা লুডুগুটি মৰাৰ ক্ষেত্ৰত প্ৰাথমিক ঘটনাবোৰ কি হ'ব পাৰে। ওমেগা 1 = আমি 1 লিখিলোঁ, ওমেগা 2 = 2 লিখিলোঁ। অৱশ্যে দেখাত আমাৰ এনে হৈছে ইয়াত 1 হোৱাৰ কাৰণে ইয়াতো 1 হৈছে, এনে নহয়। আমি ইয়াত ওমেগা 3 = ইয়াত 1 লিখিব পাৰোঁ। এইটো এটা চিম্বল মাথো, এই চিম্বলটোৰ লগত এই 1টোৰ কোনো সম্পৰ্ক নাই। ঠিক তেনেধৰণে ওমেগা 3 কেৱল 4 থকা ঘটনা, কেৱল 5 থকা ঘটনা, কেৱল 6 থকা ঘটনা। মুদ্ৰা টচ কৰাৰ ক্ষেত্ৰত ফলাফলৰ সংখ্যা কেৱল 2টা, হেড আৰু টেইল, গতিকে আমি তাৰ পৰা কেৱল 2টাহে প্ৰাথমিক ঘটনা পাব পাৰোঁ। লুডুগুটি মৰাৰ ক্ষেত্ৰত ফলাফল 6টা হ'ব পাৰে, সেইকাৰণে তাৰ পৰা আমি 6টা মৌলিক ঘটনা বা প্ৰাথমিক ঘটনা বা সৰল ঘটনা আমি পাব পাৰোঁ। পৰৱৰ্তী কালত এই কথাটো অতিকৈ প্ৰয়োজন হ'ব যে যিমানটা ফলাফল থাকে পৰীক্ষাটোত সিমানটাই আমি প্ৰাথমিক ঘটনা পাব পাৰোঁ। এইবাৰ আমি আলোচনা কৰিম যৌগিক ঘটনা বা কম্পাউণ্ড ইভেণ্ট বুলিলে আমি কি বুজোঁ। ইতিমধ্যে আমি আলোচনা কৰিলোঁ প্ৰাথমিক ঘটনা বুলিলে এটা ফলাফল থকা ঘটনা বুজায়। যিবোৰ ঘটনাত এটাতকৈ বেছি ফলাফল থাকে তেনে ঘটনাকে যৌগিক ঘটনা বোলা হয়। উদাহৰণস্বৰূপে মুদ্ৰা টচ কৰাৰ ক্ষেত্ৰত হেড আৰু টেইল দুয়োটা থকা আমি এটা ঘটনা ল'লোঁ। ই এটা যৌগিক ঘটনা হ'ব কাৰণ ইয়াত এটাতকৈ বেছি ফলাফল আছে। আমি আৰু এটা ঘটনা লৈছোঁ লুডুগুটি মৰাৰ ক্ষেত্ৰত 1 2 3 থকা, অৰ্থাৎ 3টা ফলাফল থকা। ইও এটা যৌগিক ঘটনা হ'ব কাৰণ আৰু কিছুমান ইয়াত যৌগিক ঘটনা আমি দেখুৱাইছোঁ। ইতিমধ্যে আমি 10টা বিশেষ প্ৰয়োজনীয় পদৰ বিষয়ে আমি আলোচনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া সম্ভাৱিতাৰ সমস্যা সমাধান কৰিব এই পদসমূহ ব্যৱহাৰ হোৱা দেখিবলৈ পাব। আমি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে উপলব্ধি কৰিব পাৰিছে এই পদসমূহৰ অৰ্থ। এই পদসমূহৰ সংজ্ঞা লিখিবলৈ কেতিয়াও প্ৰয়োজন নাই বা পৰীক্ষাত সোধা নাযায়, কিন্তু ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্নটোত এই শব্দসমূহে বা পদসমূহে কি অৰ্থ প্ৰকাশ কৰিছে বুজি পাব লাগিব। এতিয়া আমি আহিছোঁ সম্ভাৱিতাৰ সংজ্ঞা আৰু কেইটামান ইয়াৰ ধৰ্ম। ইতিমধ্যে সম্ভাৱিতা বুলি ক'লে কি বুজা যায় আমি ইতিমধ্যে কৈ আহিছিলোঁ যে সম্ভাৱনাক আমি গাণিতিক ৰূপ দিয়াটোৱে হ'ল সম্ভাৱিতা। গতিকে তাকে আমি ইয়াত ফৰ্মেল এটা ডেফিনেশ্যন দিব বিচাৰিছোঁ। এটা যাদৃচ্ছিক পৰীক্ষাত এটা ঘটনা ইৰ সম্ভাৱিতাক PE ৰে সূচোৱা হয়। আমি যাক প্ৰবেবিলিটি ই বুলি পঢ়িব পাৰোঁ, য'ত প্ৰবেবিলিটি ই ইকুৱেল ঘটনা ইৰ পক্ষে ঘটিত ফলাফলৰ সংখ্যা হৰণ মুঠ ফলাফলৰ সংখ্যা। ইতিমধ্যে আমি আলোচনা কৰিয়ে আহিছিলোঁ যে এজন ছাত্ৰৰ প্ৰাপ্ত নম্বৰৰ ক্ষেত্ৰত আমি যেনেকৈ মুঠ নম্বৰটো তলত লিখিছিলোঁ আৰু ছাত্ৰজনৰ প্ৰাপ্ত নম্বৰটো আমি ওপৰত লিখিছিলোঁ, ঠিক তেনেধৰণে এটা ঘটনাৰ
সম্ভাৱিতা উলিয়াবৰ বাবে ই ঘটনাটোৰ সপক্ষত যিমানবোৰ ফলাফল পোৱা যাব তাক আমি ওপৰত লিখিম আৰু মুঠ ফলাফলটো তলত লিখিম। গতিকে ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে সহজভাৱে এইটো বুজিব পাৰিছিল। গতিকে এতিয়া আমি সম্ভাৱিতাৰ কিছু ধৰ্মৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত আমি সমস্যা সমাধান কৰিম। সম্ভাৱিতা ধৰ্ম। প্ৰথমে আমি অসম্ভৱ ঘটনাৰ সম্ভাৱিতা শূন্য। ইতিমধ্যে আমি আলোচনা কৰি আহিছিলোঁ অসম্ভৱ ঘটনাত কোনো ফলাফল নাথাকে। ধৰা হ'ল ই এটা অসম্ভৱ ঘটনা, তেন্তে ইত ফলাফলৰ সংখ্যা শূন্য, অৰ্থাৎ ইত কোনো ধৰণৰ ফলাফল নাথাকিব, অৰ্থাৎ ই পক্ষে ফলাফলৰ সংখ্যা শূন্য। গতিকে প্ৰবেবিলিটি ই ইকুৱেল টু আমি পাই আহিছোঁ ইতিমধ্যে সংজ্ঞা যে প্ৰবেবিলিটি ই ইকুৱেল ঘটনা ইৰ পক্ষে ঘটিত ফলাফলৰ সংখ্যা হৰণ মুঠ ফলাফলৰ সংখ্যা। গতিকে ইৰ পক্ষত যিহেতু আমাৰ কোনো ফলাফল নাই, সেয়েহে ওপৰত আমি শূন্য লিখিলোঁ, তলত এন লিখিছোঁ। এনটোৱে আমি ইয়াত মুঠ ফলাফল বুজাবৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। গতিকে তলত মুঠ ফলাফল যিয়ে নহওক ইৰ পক্ষত থকা ফলাফলৰ সংখ্যা শূন্য হোৱাৰ বাবে 0/n = 0 হ'ব, অৰ্থাৎ অসম্ভৱ ঘটনাৰ সম্ভাৱিতা শূন্য। এবাৰ আমি অন্য এটা ধৰ্মলৈ যাওঁ, নিশ্চিত ঘটনাৰ সম্ভাৱিতা। ইতিমধ্যে আমি পঢ়ি আহিলোঁ অসম্ভৱ ঘটনাৰ সম্ভাৱিতা শূন্য। অসম্ভৱ ঘটনাৰ শূন্য বুলি আমি জানিলোঁ। এবাৰ আমি জানিম যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1। কিয় হয় আমি তলত দেখুৱাইছোঁ। ধৰা হ'ল ই এটা নিশ্চিত ঘটনা। ইতিমধ্যে আমি পাই আহিছিলোঁ যদি পৰীক্ষাটোৰ মুঠ ফলাফলৰ সংখ্যা n হয়, তেন্তে ইত থকা ফলাফলৰ সংখ্যাও n হ'ব ইতিমধ্যে। গতিকে প্ৰবেবিলিটি ই ইকুৱেল আমি ইতিমধ্যে এইটো ডেফিনেশ্যন পাই আহিছোঁ। গতিকে ইৰ সপক্ষত এবাৰ আমাৰ nটা ফলাফল আছে আৰু মুঠ ফলাফলো nটা আছে। গতিকে প্ৰবেবিলিটি ই ইকুৱেল টু হ'ব n/n। nক এনেৰে হৰণ কৰিলে ইকুৱেল 1। গতিকে আমি দেখিলোঁ যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 হয়। আমি সম্ভাৱিতাৰ আৰু এটা বিশেষ ধৰ্মৰ বিষয়ে ইয়াত আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিব লাগিব। যিকোনো ঘটনাৰ সম্ভাৱিতা শূন্যতকৈ ডাঙৰ বা সমান আৰু 1তকৈ সৰু বা সমান। অতি গুৰুত্বপূৰ্ণ ধৰ্ম যে সম্ভাৱিতাটো সদায় 0 আৰু 1ৰ মাজতহে থাকে। 0তকৈ সৰু হ'ব নোৱাৰে আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰে। কিয় নোৱাৰে আমি তলত আলোচনা কৰিম। নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 ইতিমধ্যে আমি গম পালোঁ। গতিকে এটা ঘটনাৰ সম্ভাৱিতা 1ৰ সমান হ'ব পাৰে। অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 ইতিমধ্যে আমি পাই আহিলোঁ। গতিকে এটা ঘটনাৰ সম্ভাৱিতা 0ও হ'ব পাৰে। আৰু এতিয়া আমি দেখুৱাম যে বাকীবোৰ ঘটনাৰ সম্ভাৱিতাটো 0 আৰু 1ৰ মাজত থাকিব। বাকী সকলো ঘটনা ইৰ সম্ভাৱিতা মানে বাকী সকলো ঘটনা মানে আমি এইটো বুজাবলৈ চেষ্টা কৰা হৈছে যে অসম্ভৱ ঘটনা আৰু নিশ্চিত ঘটনাৰ বাদে অন্য ঘটনাবোৰৰ সম্ভাৱিতাটো 0 আৰু 1ৰ মাজত থাকে, অৰ্থাৎ 0তকৈ ডাঙৰ 1তকৈ সৰু। কিয় হয় আমি ডেফিনেশ্যনটো চালে আমি বুজিব পাৰিম যে ইৰ পক্ষে ঘটিত ফলাফলৰ সংখ্যা আৰু তলত থাকিব মুঠ ফলাফল। নিশ্চিতভাৱে মুঠ ফলাফলতকৈ ইত থকা ফলাফলৰ সংখ্যা কম হ'ব লাগিব। সেয়েহে ই এটা প্ৰকৃত ভগ্নাংশ হ'ব, কাৰণ আমি ইয়াত লিখিছোঁৱে যে বাকী সকলো ঘটনা ইৰ সম্ভাৱিতা এটা প্ৰকৃত ভগ্নাংশ হ'ব। কিয় হ'ব? যিহেতু হৰতকৈ লব সৰু হ'লে ই এটা প্ৰকৃত ভগ্নাংশ হয়, আৰু এই প্ৰকৃত ভগ্নাংশবোৰ সদায় 0 আৰু 1ৰ মাজত থাকে। সেয়েহে আমি ইয়াত লিখিছোঁ ই এটা প্ৰকৃত ভগ্নাংশ হ'ব যি 0তকৈ ডাঙৰ হ'ব আৰু 1তকৈ সৰু হ'ব। গতিকে আমি পি অৰ্থাৎ প্ৰবেবিলিটি ই 0তকৈ ডাঙৰ 1তকৈ সৰু আৰু তাৰ লগত আমি নিশ্চিত ঘটনাৰ সম্ভাৱিতা আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সংলগ্ন কৰিলে আমি পাম যে যিকোনো এটা ঘটনাৰ সম্ভাৱিতা 0ৰ সমান বা 0তকৈ ডাঙৰ 1তকৈ সৰু বা 1ৰ সমান। আমি সম্ভাৱিতাৰ আৰু এটা ধৰ্মৰ বিষয়ে আলোচনা কৰিম। ঘটনা ইৰ সম্ভাৱিতা যোগ ঘটনা ই নহয় সম্ভাৱিতা ইকুৱেল 1 হয়, অৰ্থাৎ PE প্লাছ PE বাৰ ইকুৱেল 1 হয়। অতি গুৰুত্বপূৰ্ণ ধৰ্ম। কিয় হয় আমি তলত দেখুৱাইছোঁ। আমি জানো যে মুঠ ফলাফলৰ সংখ্যা যদি n হয়, ইত থকা ফলাফলৰ সংখ্যা যদি m হয়, তেতিয়াহ'লে পূৰক ঘটনাত n-mটা ফলাফল থাকিব। ইতিমধ্যে আমি আলোচনা কৰি আহিলোঁ যে মুঠ ফলাফল আছে nটা, ইত আছে ফলাফল mটা। গতিকে বাকীকেইটা ফলাফল থাকিব ই বাৰত, মানে nৰ পৰা mটা বাদ দিলে বাকী যিখিনি ফলাফল থাকিব সেইখিনি পূৰক ঘটনাত থাকিব। গতিকে এতিয়া যদি আমি প্ৰবেবিলিটি যদি উলিয়াওঁ, প্ৰবেবিলিটি ই ইকুৱেল টু হ'ব m/n। কি হ'ব?
ই পক্ষে ফলাফল সংখ্যা যেহেতু আমি ইয়াত mটা বুলি লিখিছোঁ আৰু তলত মুঠ ফলাফল n লিখিছোঁ একেধৰণে পি ই বাৰ অৰ্থাৎ প্ৰবেবিলিটি ই বাৰ ইকুৱেল মানে পূৰক ঘটনাৰ সম্ভাৱিতাটো কিমান হ'ব যে তলত মুঠ ফলাফল n লিখিছোঁ ওপৰত লিখিছোঁ ই বাৰৰ সপক্ষত ফলাফলৰ সংখ্যা n - m ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় বুজিব পাৰিছে মই পুনৰবাৰ কৈছোঁ যে মুঠ ফলাফল আছিল nটা সেয়েহে আমি তলত n লিখিছোঁ আৰু ই ফলাফল আমি mটা বুলি লৈছোঁ সেয়েহে ই বাবে আমি ওপৰত m লিখিছোঁ আৰু nটাৰ পৰা mটা বাদ দিলে বাকি থাকিব n - m এই n - mটা ই বাৰৰ ফলাফল হ'ব সেয়েহে ই বাৰৰ কাৰণে ওপৰত আমি n - m লিখিলোঁ গতিকে এতিয়া আমি যদি পি ই আৰু পি ই বাৰ যোগ কৰোঁ আমি তলত যোগ কৰি দেখুৱাইছোঁ বাওঁফালে আমি পি ই প্লাছ পি ই বাৰ কৰিছোঁ সোঁফালে একেধৰণে m/n প্লাছ n - m/n কৰিছোঁ গতিকে ইহঁতৰ লসাগু হ'ব n আমি দেখুৱাইছোঁ লসাগু n হ'ব আমি ওপৰত m প্লাছ n - m হ'ব গতিকে ইয়াত m - m গতিকে m কেনচেল যাব বাকী থাকিব n/n আৰু n/n ইকুৱেল টু অৰ্থাৎ nক nৰে হৰণ কৰিলে ইকুৱেল 1 হ'ব গতিকে আমি কি দেখিলোঁ যে পি ই প্লাছ পি ই বাৰ ইকুৱেল 1 অৰ্থাৎ ঘটনা ইৰ সম্ভাৱিতাৰ লগত ঘটনা ই নহয় সম্ভাৱিতা যোগ কৰিলে সদায় 1 হ'ব আমি শেষৰটো সম্ভাৱিতা ধৰ্মৰ বিষয়ে আমি আলোচনা কৰিম এটা যাদৃচ্ছিক পৰীক্ষাত সকলোবোৰ প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 হয় অতি গুৰুত্বপূৰ্ণ কথা আমি তলত দেখুৱাইছোঁ এটা পৰীক্ষাত মুঠ ফলাফলৰ সংখ্যা যদি nটা থাকে ইতিমধ্যে আমি পাই আহিছিলোঁ তেন্তে আমি প্ৰাথমিক ঘটনাও nটাই পাম কাৰণ প্ৰতিটো ঘটনাত কেৱল এটা এটা ফলাফল থাকিব পাৰে সেই কথাটোকে আমি লিখিছোঁ পৰীক্ষাটোৰ প্ৰাথমিক ঘটনাৰ সংখ্যাও n হ'ব মুঠ ফলাফল nটা হ'লে প্ৰাথমিক ঘটনাৰ সংখ্যাও nটাই হ'ব কাৰণ প্ৰতিটো ঘটনাত এটা এটা ফলাফল থাকে গতিকে প্ৰতিটো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা 1/n হ'ব কিয় হ'ব কাৰণ প্ৰাথমিক ঘটনাটোৰ ওপৰত এটা ফলাফল লিখিছোঁ আৰু মুঠ ফলাফল n হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় বুজিব পাৰিছে যে প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা কিয় 1/n হ'ব যিহেতু প্ৰাথমিক ঘটনাটোৰ সপক্ষে এটা ফলাফল থাকে সেয়ে ওপৰত 1 লিখিছোঁ আৰু মুঠ ফলাফল nটা সেয়েহে 1/n হ'ব গতিকে প্ৰতিটো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা 1/n হ'ব গতিকে আমি এটা পৰীক্ষাত কিমানটা প্ৰাথমিক ঘটনা পাব পাৰোঁ nটাই পাম গতিকে nটা প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি যদি আমি কৰোঁ প্ৰতিটোৱে 1/n আমি মুঠতে nটা প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাটো আমি যোগ কৰিলে 1/n কৈ আমি nটা 1/n পাম গতিকে ইকুৱেলটো হ'ব আমি লসাগু n হ'ব ওপৰত 1 প্লাছ লাষ্টটো 1 হ'ব অৰ্থাৎ আমি nটা 1 আমি ইয়াত যোগ কৰিছোঁ গতিকে ইকুৱেলটো n হ'ব nটা 1 যোগ কৰিলে n হয় গতিকে ওপৰত n হ'ল তলতো n হ'ল গতিকে n/n ইকুৱেল 1 হ'ব গতিকে আমি দেখা পালোঁ যে প্ৰাথমিক ঘটনাবোৰৰ সম্ভাৱিতা যদি আমি যোগ কৰোঁ ইকুৱেলটো সদায় 1 হয় অতি গুৰুত্বপূৰ্ণ ধৰ্ম গতিকে এই আমি 5টা সম্ভাৱিতা ধৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ দশম শ্ৰেণীত এই 5টা ধৰ্মই যথেষ্ট আমি ওপৰৰ ক্লাছত ইয়াতকৈ বেছি ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ পাম ছাত্ৰ-ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী 2টি খণ্ডত সম্ভাৱিত বাকী থকা কথাখিনি আলোচনা কৰিম অনলাইন ক্লাছসমূহ চমু হ'লে সুবিধাজনক হয় সেয়েহে আমি একেটি খণ্ডত সকলোখিনি কথা আলোচনা নকৰি আৰু 2টি খণ্ডত বাকী থকা কথাখিনি আলোচনা কৰিম পৰৱৰ্তী খণ্ড 2টি অতি আমোদজনক 3 দিনৰ ভিতৰত আমি এটা এটাকৈ বাকী খণ্ডসমূহ আপলোড কৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় তাৰ পৰা লাভৱান হ'ব ধন্যবাদ